হেল্ল' গাইজ, বহুত দিনৰ মূৰত ব্লগ বনোৱা নাছিলোঁ, মানে গাটো অলপ ঠিক নাছিলে, সেইকাৰণে বহুত দিন ব্লগ বনাব নোৱাৰিলোঁ, ভিডিঅ' এইবোৰ বনাই থকা নাছিলোঁ। তো অলপ এতিয়া ভাল পাইছোঁ, এতিয়া অলপ কাম আছে মানে, সেইকাৰণে ওলাই আহিছোঁ আৰু অকণমান মানে ভালকৈ টাইমেই পোৱা নাই ভিডিঅ' বনাবলৈ, গাটো ঠিক নাছিলে সেইকাৰণে বনোৱা নাছিলোঁ। আৰু এতিয়া মানে অলপ কাম আছে, যাম এতিয়া শিৱসাগৰ মানে যাম। তো ভিডিঅ'টো এনেকৈয়ে ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকৰ কাৰণে। লগৰ এটা আহিছে, লগৰটোৱে মই যাম আৰু তাৰপৰা বেছি দেৰি নকৰোঁ, কামখিনি আছে, কামখিনি কৰি মেলি আকৌ ঘূৰিমেই। তো এনেকৈ আৰু ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাই থাকিব আৰু। বাই দ্য ৱে, গুড মৰ্ণিং গাইজ, ৱেলকাম টু মাই চেনেল। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। बहकी सभी जुबां हैं हम हैं हजारों में अब की कमी শুই আগত এমভে গাড়ী বহি আছে। ইয়াত হেলমেট পিন্ধি আহিব দেই যিসকল আহিছে, আৰু গাড়ী আহিলে আপুনি ছিট বেল্ট এটা লগাই আহিব। ইয়াত পূৰা চেকিং চলি আছে। ফাইন যদি ভৰিবলৈ মন নাই তেনেহ'লে লগাই আহিব, যদি ভৰিবলৈ মন চায় তেনেহ'লে বিন্দাছ আহক আৰু। समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ভাল আকৌ মানুহে হ'লে ভয়টো নাথাকে, ইফালৰ পৰা আহি পেলাই গাড়ীখনে মাৰি দিয়ে বুলি। এতিয়া চাৰিখন হ'ব মানে গাড়ী গৈ গুৱাহাটীত বাহিৰৰ ড্ৰাইভাৰ। ধূলি সোপা কেতিয়ানো শেষ হ'ব আৰু দেই। ধূলি মানে বেলেগ ধূলি আৰু দেই। লাডুকো পোৱা আগত এইখন বনিবই নে নবনেই, কেতিয়া বনাব ঠিক নাই আৰু। পাইছোঁ ইয়াৰ অকণমান টাইম ৰৈ দিছোঁ, অকণমান ৰ'লোঁ বছ যামেই আৰু অকণমান টাইম ৰৈ যেতিয়া যামেই আৰু। समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है ঠাণ্ডা আহি গ'ল দেই, ৰাতি পূৰা ঠাণ্ডা পৰিছে আৰু দিনতো অলপ এতিয়া মানে অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে। আমি ঘূৰি আহোঁতে চাগে 4-5টামান বাজি যাব, তো আৰু অলপ ঠাণ্ডা পাম আৰু জেকেট লৈ লৈছোঁ। এতিয়া যাওঁতে অলপ ৰ'দটো ওলাইছে, ভাল লাগিছে, হ'লেও ঠাণ্ডা মানে বতাহটো অলপ মাৰি থকা নিচিনা লাগিছে আৰু। हम ना ऐसी जीत छुप छुपाए ऐसी जीत हम न पाए ऐसी जिंदगी हम छुप छुपाए हम ना हम ना ऐसी जीत छुप छुपाए ऐसी जीत हम न पाए আজি পাইছোঁ ইয়াৰ অলপ দূৰ আছে শিৱসাগৰলৈ। ৰাস্তা মানে একদম বেয়া, আপোনাৰ কি ক'ম আৰু। ফ'ৰলাইনো হোৱালে ৰাস্তাবোৰ মানুহটো গাত ৰাস্তাৰ তলেদি সোমাই যাবগৈ, যি দেখিছোঁ পূৰা বেয়া গাত আপোনাৰ পূৰা ঢালং শ্ল' যাব লগা হৈছে, টাইমো খাইছে বহুত। ऐसी ना छुप छुपाए ना छुप छुपाए ना छुप छुपाए শিৱসাগৰ সোমাইছোঁহি আৰু। শিৱসাগৰ মানে বাইপাছটো অলপ ইমান ভাল নহয়, সেইকাৰণে মেইন টাউন দি যাওঁ। টাউন দি আমাৰ কাম আছে মানে, টাউনেদি যাম আৰু কামখিনি কৰিম। দাদা এজনক লগ কৰিব আছে, দাদাজনক লগ কৰি পেলাই বস্তুটো দিব আছে, তাতে তাৰ ৰুমতে সোমাম আৰু চাই থাকক আৰু।ตอนแรกก็หา
তলাতল ঘৰৰ ওচৰত ৰৈ দিলোঁ মানে ৰখি দিছোঁ মই আমাৰ গাঁৱৰ ল'ৰা এটা দেখিলোঁ তাক মাতিছোঁ আৰু ভাইটি এটা হয় ইয়াত শিৱসাগৰ কলেজত পঢ়ি আছে তো তাৰ লগত অকণমান দেৰি কথা পাতিম তাৰপৰা আমি ওলামি আকৌ ৰৈ নাথাকোঁ তাক দেখিলোঁ কাৰণে ৰৈ দিলোঁ আৰু তাত পিকনিক খাই আছে তাহাঁতি আজি ছেটাৰডে তো তাহাঁতৰ কিবা পিকনিক খাইছে ল'ৰা-ছোৱালী ছোৱালী মেলি গোটেইখিনি এতিয়া আৰু চাইছোঁ আমি এতিয়া সোমাব দিয়াই নাই মানে ভিতৰত কাম কৰি আছোঁ তো বাহিৰৰ পৰা দেখুৱাইছোঁ আৰু ভিতৰত সোমাব দিয়া নাই এতিয়ালৈকে পাইছোঁহি আৰু এতিয়া মিঠাই লৈছেহি মিঠাই চিঠাই লৈ লওঁ আৰু তাৰপৰা যাম আৰু বেগ এটা লৈ ল'ম লৈ পেলাই ৰুমত যাম আৰু চাই থাকক আৰু 2,000 years later. আমাৰ কামখিনি হৈ গ'ল আমি আজৰি হ'লোঁ আৰু ঘূৰিছোঁ এতিয়া জাষ্ট ওলাই আহিছোঁ ওলাই আহি ৰুমৰ পৰা ওলাই আহি আমি এতিয়া ঘৰলৈ যাওঁ এইখিনি নেদেখালোঁ আপোনাৰ ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু সোনকালে পটাপট কৰি মেলি আজৰি হ'লোঁ এতিয়া ঘৰলৈ ঘূৰিছোঁ 5টাতে পামগৈ বুলি ধৰক আমি তলাতল ঘৰৰ ফালেদি আহিছোঁ এতিয়া এইখিনিতে ফটো চটো মাৰিলোঁ ফটো চটো মাৰি এতিয়া আমি ঘৰলৈ যাওঁ দুপতমান মাৰি ল'লোঁ ফটো আহিছোঁ এতিয়া ফটোবোৰ মাৰিব লাগে আৰু নে কি কয় এতিয়া গৈ থাকোঁ ঘৰলৈ ঘৰলৈ আহি আছোঁ আৰু ৰাস্তা মানে আপোনাক কৈছিলোঁ ৰাস্তা বেয়া লাহে লাহে আহি থাকিব লগা হৈছে আমাৰ ঘৰৰ পৰা 5টা 5:30মান হ'বগৈ আৰু এতিয়া গৈ থাকোঁ এতিয়া আন্ধাৰো হৈ আহিছে লাহে লাহে তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে চাব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পালে তেখেতসকলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যিসকলে আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে এতিয়া এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই